মৰম আৰু শুভেচ্ছা লগতে জ্যেষ্ঠসকলক মই সেৱা জনাইছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। প্ৰথমতেই কৈ লওঁ যে আজি ইয়াত অহাৰ আমাৰ আচলতে পৰিকল্পনা নাছিলে। আমি মংগলদৈত স্থিত ড্ৰিমছ থিয়েটাৰলৈ আহিছিলোঁ। তাত আমি আচলতে আমাৰ এখন নতুন, আপোনালোকে মোৰ টি শ্বাৰ্টটো দেখি গম পাইছে চাগে, আমাৰ এখন নতুন ছবি আহিছে অভিমন্যু। সেই উপলক্ষে আচলতে আমি আজি তাত আহিছিলোঁ আৰু তেনেতে প্ৰাণজিৎ দাই ক'লে যে ৰাসত সোমাই যোৱা। তেতিয়া মই কৈছোঁ নাই, এনেকৈ যাবলৈ বেয়া লাগিছে, বৰ ইনফৰ্মেলি আহিছোঁ, ৰাসৰ অনুষ্ঠানত তেনেকৈ আহি ভাল নালাগে। কিন্তু তেওঁ ক'লে একো নহয়, তেওঁ মনৰ পৰা ভক্তি থাকিলে হ'ল, আজি অকণমান সময়ৰ কাৰণে আহা। গতিকে সিমানখিনি সাহস কৰি এইখন মঞ্চত উঠিছোঁ, গতিকে তাইৰ দুখ নধৰিব কোনেও, প্ৰথমতে কৈ লৈছোঁ। আৰু দ্বিতীয়তে পলমকৈ হ'লেও মই ৰাস পূৰ্ণিমাৰ সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ইয়ালৈ অহাৰ একমাত্ৰ এটাই কাৰণ যে মংগলদৈত বা মংগলদৈৰ ওচৰে পাঁজৰে যিখিনি আমাৰ অঞ্চল আছে খুব চহকী বুলি আমি জানো। সেয়া গীত হওক, নৃত্য হওক, গীতি সাহিত্য হওক, নাটক, ভ্ৰাম্যমান থিয়েটাৰ, চিনেমা আপোনালোকে বহুত গুৰুত্বপূৰ্ণ হিচাপে লয় বা আপোনালোকৰ জীৱনৰ এটা অংশ বুলি মই ভাবোঁ। গতিকে আমাৰ আজি গোটেই টীমটো আহিছিলে মংগলদৈলৈ আৰু তেনেতে যেতিয়া গম পালোঁ যে ইয়াতে ৰাস হৈ আছে আৰু আপোনালোকক এবাৰ লগ পাম বুলি যেতিয়া আমি সুযোগটো পাইছোঁ, গতিকে সুযোগটোনো কিয় নল'ম, এই অকণমান সুযোগ লৈ পেলাই আপোনালোকৰ এই মঞ্চখনত আমি আহিছোঁ। মোৰ লগত আমাৰ পৰিচালক অচিন্ত দা আছে, আমাৰ জ্যেষ্ঠ অভিনেতা দেৱজিৎ দা আছে, আমাৰ চিনেমাৰ অংশৰ কথা কৈছোঁ, বাকী প্ৰাঞ্জল দা আমাক আজি উৎসাহ দিবলৈ আহিছে। আমাৰ এখন ছবি আহিছে, বহুত বেছি সময় নলওঁ। বুজিছোঁ ৰাস চলি আছে, কিন্তু ৰাসটোতো পোৱা নাথাকে চাগে, নহয়? থাকে নে নাথাকে? আপোনালোকে বাৰু অসমীয়া চিনেমা চাইনে নাচায়? চাইনে? মাকুল নাই দেখোন। ডাঙৰকে ক'ব লাগিব অকণমান। চাইনে নাচায়? যদি অসমীয়া চিনেমা চাই, তেতিয়াহ'লে যদি আপোনালোকে ধুনীয়াকৈ অকণমান সময় পায়, দিনত যিহেতু 2টা বজাতো শ্লট আছে, 5টাতো শ্লট আছে, ধুনীয়াকৈ আমাৰ ছবিখন যদি চাই দিয়ে আমি বিৰাট উৎসাহ পাম। আৰু আজি মই ইমানখিনি আপোনালোকৰ সময়খিনি খুব মূল্যৱান, কিন্তু এই মূল্যৱান সময়খিনি যে মই 2 মিনিট সময় যে আপোনালোকক অকণমান হ'লেও নষ্ট কৰিছোঁ, মই সেইখিনি কনফিডেঞ্চ মোৰ আছে যে আপোনালোকে সেই ছবিখন চালে মই এইটো শেষ কৰি লওঁ। তাই চিনেমাখনত এটা গান গাইছে, এই গানটো ইয়াতে অকণমান শুনক, বাকীখিনি চিনেমা হলত শুনিব। গতিকে মই কনফিডেঞ্চ আছে যে এইখন ছবি আপোনালোকে চালে আপোনালোকৰ সময়খিনি নষ্ট হ'ব যেন হয়তো অনুভৱ নকৰে। সেইকাৰণে আচলতে আপোনালোকৰ বহুমূলীয়া সময় লৈ পেলাই অকণমান সময় লৈছোঁ আৰু সকলোকে অনুৰোধ জনাইছোঁ আমাৰ ছবিখন চাব আৰু আমাক জনাব কেনেকুৱা পায়। এইখিনিতে মই সামৰণি মাৰিছোঁ। কিন্তু যিহেতু গীতৰ কথা কৈছে, আজি মই ছবিখনৰ গীত দি নেগাওঁ। মই এটা যিহেতু আজিৰ পৰ্বটো অকণমান বেলেগ, গতিকে মই কৃষ্ণ ভজনৰ এটা মই গীত কৰিছিলোঁ মাজতে, তাৰে মই 2 লাইন গাম।